যোৱাকালি সন্ধ্যা সময়ত এটা খবৰ পালোঁ যে উৰিয়ামুখাত বজাৰত AS05C2789 ট্ৰাক এখন ৰৈ আছে। উক্ত গাড়ীখন চুৰি বুলি গম পাইছিলোঁ। গতিকে আমি থানাৰ ষ্টাফ গৈ উক্ত গাড়ীখন থানালৈ লৈ অহা হয়। বৰ্তমান থানাৰ হেফাজততে আছে। গাড়ীখন বৰ্তমান গোলাঘাট বুলি কিন্তু মানুহ দুনুহ বৰ্তমানলৈকে কোনো অহা নাই। আহিলে বাৰু তেতিয়া কাগজ পত্ৰ চাই গাড়ীখন কিবা এটা ব্যৱস্থা কৰা যাব আৰু ইতিমধ্যে গম পাইছোঁ যে গোলাঘাট সদৰ থানাত এলেকাত এখন গাড়ী হৈছে, চুৰি হৈছে। উক্ত গাড়ীখনে হয় বুলি আমি এটা অনুমান কৰিছোঁ। যদি মানুহ আহে তেতিয়া আমি গাড়ীখন দিবৰ কাৰণে চেষ্টা কৰিম। বৰ্তমানলৈকে অহা নাই, কোনো নাই, একো হেৰি পোৱা নাই বৰ্তমানলৈকে। নম্বৰটো চাই আমি গম পাইছোঁ গোলাঘাটৰ গাড়ী। গাড়ীখন নম্বৰ AS05C2789 ট্ৰাক গাড়ী।